নমস্কাৰ বন্ধু বান্ধৱীসকল, ভাস্কৰ বৈশ্যৰ চেনেলৰ পৰা আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আৰু আমি এতিয়া গৈ আছোঁ পথৰুঘাটলৈ, কিয়নো আমি সকলোৱে জানো যে 28 জানুৱাৰী তাৰিখে শ্বহীদ দিৱস পালন কৰা হয়। আৰু জানিব পাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াদেৱ আমাৰ মাজত উপস্থিত হ'বহি, আৰু সেয়ে আমি তেওঁৰ অহাৰ আগে আগে বাহিৰৰ কিছু দৃশ্য আমি দেখুৱাম আপোনালোকক, আৰু তেওঁলোকৰ ভাষণৰ দৃশ্য আমি আপোনালোকক দেখুৱাম। আৰু এতিয়া আমি গৈ আছোঁ, ইয়াত কিছুমান প্ৰদৰ্শনীমূলকভাৱে বস্তু দেখুওৱা হৈছে, আমি তাৰ ওচৰলৈ গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। Jet planes in the night sky with you, getting high in the sunrise with you, getting through all the bad times with you. I wasn't missing a thing, now I do. And I wish that I could build a time machine, 'cause time moves on, and now you're gone. Oh, if only I could build a time machine, I'd come and get you. I can't forget you. I miss you, I miss you, I miss you all the time. I wish that you were mine. I miss you, I miss you, I miss you all the time. I wish that you were mine.
আমি এতিয়া পানী খাই যাব ওলালোঁ চুইট বেদী চাবৰ কাৰণে আৰু যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গতিকে আহক ভিডিঅ'টো চাওঁ শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা তুমি এটো বুকু পাতি দিলা ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক বিংশ শতিকাৰ অষ্টম দশকৰ নতুন পুৰুষ অগণন জাতিৰ স্বকীয়তা ৰাখিবলে অহিংসাৰে কৰাৰণ তুমি এটো দানৱীয় শক্তিক কিছু যুক্তিৰ মৰ্ম শিকালা ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা শহীদ প্ৰণাম গছ এডালত গুলি কৰি হ'ল জৰাজীৰ্ণ 28 জানুৱাৰী 1894 চন পথুৰঘাটৰ পৰা মাটিৰ অতিৰিক্ত খাজনা বৃদ্ধিৰ বাবে তামিল ব্ৰিটিছ শাসকে গ্ৰহণ কৰা অন্যায় অবিবেচক আৰু হতকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দৰং জিলাৰ পথুৰঘাটত সমবেত হৈছিল হাজাৰ হাজাৰ কৃষকৰ দল জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে কৃষকসকলক সংগঠিত আৰু সমন্বিত ৰূপৰ প্ৰতিবাদ প্ৰতিফলিত হৈছিল পথুৰঘাটত এই প্ৰতিবাদৰ পৰিণতি আছিল অতি কৰুণ ৰক্তাক্ত নিৰীহ কৃষকৰ তেজেৰে তুমুলনি হৈছিল পথুৰঘাটৰ পথাৰ য'ত শ্বহীদ হৈছিল প্ৰায় 100 কৃষক আহত হৈছিল অগণন এয়াই পথুৰঘাটৰ ৰণ এই কৃষক বিদ্ৰোহ সম্প্ৰীতিৰ যোগেদি হৈছে ইয়াত হিন্দু মুছলিম সকলোৱে একত্ৰিত হৈ ইংৰাজৰ বিৰুদ্ধে যুঁজ দিছিল খাজনা আদায়ৰ বিৰুদ্ধে আজিও সেই সম্প্ৰীতি আমাৰ পথুৰঘাটত জীয়াই আছে পথুৰঘাটৰ ৰণ স্বীকৃত হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ প্ৰথম কৃষক বিদ্ৰোহ হিচাপে আমাক গৌৰৱান্বিত কৰা সেই কৃষক বীৰ শ্বহীদসকললৈ জনাইছোঁ আমাৰ শতকোটি ঠিকনা কৃষক শ্বহীদসকলৰ এই অমূল্য ত্যাগক শ্ৰদ্ধা জনাই তেওঁলোকৰ স্মৃতিক চিৰজীৱনীয়া কৰি ৰখাৰ অৰ্থে লগতে সৰ্বভাৰতীয় ক্ষেত্ৰত কৃষকসকলৰ উন্নয়নৰ চিন্তাৰে পথুৰঘাটত চৰকাৰী প্ৰচেষ্টাত হাতত লোৱা হৈছে একাধিক অভূতপূৰ্ব পদক্ষেপ নমস্কাৰ অসম চৰকাৰৰ কৃষি বিভাগৰ দ্বাৰা যোৱা 4.5 বছৰত যিবিলাক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা এই পদক্ষেপৰ যোগেদি আমি অসমৰ বুকুত থকা খেতিয়ক পৰিয়ালক উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ মানসিকতাৰে নতুন নতুন আঁচনি হাতত লৈছোঁ আমি আজি আমাৰ খেতিয়কৰ উৎপাদিত ফল মূল শাক পাচলি অন্যান্য সামগ্ৰী ইতিমধ্যে অসমৰ পৰা বিভিন্ন বিদেশ ৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হৈছে আমি অসমক আত্মনিৰ্ভৰ অসম এখন গঢ়ি তোলাৰ প্ৰয়াস কৰিছোঁ আমাৰ দৃঢ় বিশ্বাস এই কামত আগন্তুক দিনত অসমৰ সকলো খেতিয়ক ৰাইজে দৃঢ়তাৰে নিষ্ঠাৰে সততাৰে আন্তৰিকতাৰে অংশগ্ৰহণ কৰি অসমক আত্মনিৰ্ভৰ কৰি তুলিব পাৰিব এই বিশ্বাসেৰে মই পুনৰবাৰ অসমৰ খেতিয়ক ৰাইজলৈ গভীৰ শ্ৰদ্ধাৰ কৃতজ্ঞতা জনাই মই সকলোৰে উন্নতি কামনা কৰিলোঁ শস্য উৎপাদন বৃদ্ধিয়ে অকল কৃষকৰ স্বনিৰ্ভৰশীলতাই নহয় গ্ৰামাঞ্চলৰ সামগ্ৰিক বিকাশকো নিশ্চিত কৰে ৰাজ্যখনৰ কৃষিমন্ত্ৰী হিচাপে আমি কৃষক ৰাইজৰ লগতে ৰাজ্যখনৰ নিবনুৱা যুৱক যুৱতীসকলক আন্তৰিকতাৰে আহ্বান জনাইছোঁ কৃষি বিভাগৰ বিভিন্ন নতুন নতুন
উপাৰ্জনমুখী আঁচনিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰক আৰু নিজৰ আয় বৃদ্ধি কৰি আত্মনিৰ্ভৰ অসম গঢ়াৰ একোগৰাকী সেনানী হওক। বৰ্তমান অসম চৰকাৰৰ কৃষি বিভাগে ৰাজ্যখনৰ কৃষিখণ্ডৰ সৰ্বাংগীন বিকাশৰ বাবে বিভিন্ন আঁচনি সফলতাৰে ৰূপায়ণ কৰি আহিছে। আমাৰ এইখন চৰকাৰে পথৰুঘাটৰ স্মৃতি সংৰক্ষণ কৰিবৰ কাৰণে পথৰুঘাটৰ কৃষক শ্ৰমিকসকলৰ আত্মবলিদানক আগত লৈ আমাৰ বৰ্তমান কৃষকসকল যাতে উদ্বুদ্ধ হয় তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত আজি এই কামবিলাক কৰা হৈছে। শ্ৰমিকসকলৰ স্মৃতি ৰক্ষাৰ্থে ইয়াত অসম চৰকাৰে ইতিমধ্যে 10 কোটিৰ অধিক ধন বিনিয়োগ কৰি পেলাই কৃষি আৰু দক্ষতা বিকাশৰ কাৰণে এক প্ৰশিক্ষণ কেন্দ্ৰ সম্পূৰ্ণ কৰি তোলা হৈছে আৰু ইয়াৰ দ্বাৰাই আমি পথৰুঘাটৰ যি পৰম্পৰা আৰু থলুৱা যিখিনি অসম চৰকাৰৰ কৃষি বিভাগ আৰু দৰং জিলা প্ৰশাসনৰ উদ্যোগত দৰঙী ৰাইজৰ সহযোগত অনুষ্ঠিত এই কৃষক শ্বহীদ দিৱসৰ মুকলি মঞ্চত এই মঞ্চত উপস্থিত থকা আমাৰ এটা শ্ৰদ্ধাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সন্মানীয় সাংসদ যুৱ নেতা ডাঙৰীয়া চিপাঝাৰ বিধানসভা সমষ্টিৰ আপোনালোকৰ প্ৰিয় নেতা সন্মানীয় বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়া, মঙলদৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক গুৰুজ্যোতি দাস ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শ্ৰদ্ধেয় শান্তনু মুৰাৰী ডাঙৰীয়া, সন্মানীয় বিধায়ক অশোক শৰ্মা ডাঙৰীয়া, মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ অধ্যক্ষ মমিনুল আৱাল ডাঙৰীয়া, আমাৰ বিভাগৰ কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী আকাশদ্বীপ ডাঙৰীয়া, বিভাগৰ যুটীয়া সচিব কুমাৰ ভাগৱতী ডাঙৰীয়া, উদ্যানস্ব বিভাগৰ সঞ্চালক আব্দুল জলিল ডাঙৰীয়া, এই জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা ডাঙৰীয়া, জিলা পৰিষদৰ চেয়াৰমেন বীৰেন্দ্ৰনাথ ডেকা ডাঙৰীয়া, সমাজকৰ্মী শ্ৰীযুত অমৰেন্দ্ৰ শৰ্মা ডাঙৰীয়া, কমলেশ বৰুৱা ডাঙৰীয়া, পাঠক ডাঙৰীয়া, শ্বহীদৰ আত্মীয় কুটুম আৰু পৰিয়ালবৰ্গ, নিমন্ত্ৰিত কৃষক বন্ধুসকল, নিমন্ত্ৰিত ব্যক্তিসকল, সম্বৰ্ধিত ব্যক্তিসকল, সংবাদ মাধ্যমৰ ব্যক্তিসকল আৰু মূলতী শ্ৰদ্ধাৰ পৰম শ্ৰদ্ধাৰ মই সকলোকে মান্যতা অনুসৰি চেনেল আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছে। ব্ৰিটিছ চৰকাৰে আৰোপ কৰা বৰ্ধিত খাজানাৰ প্ৰতিবাদ কৰিবলৈ গৈ যিসকলে পুলিচৰ গুলি পক্ষপাতি লৈছিল সেইসকললৈ মই আজি এই দিনটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। সেইসকল ব্যক্তিৰ পুণ্যাত্মাৰ স্বাভিমান, সেইসকল ব্যক্তিৰ যি আত্মত্যাগ, এই আত্মত্যাগে নতুন পুৰুষক সদায় অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব। অসমীয়া জাতিৰ স্বাভিমান ৰক্ষা কৰিবলৈ অনুপ্ৰেৰণা যোগাই
আমি ছাত্ৰাৱস্থাতে ইয়ালৈ সভা অহা কৰিছিলোঁ কৃষক শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ। মাননীয় মুখ্যমন্ত্ৰীয়ে সেই সময়ৰে পৰা কেনে পদক্ষেপ লৈছিল ছাত্ৰ সন্থাৰ এই সময়ৰ হিচাপে এই কথা আপোনালোকক আজি সেই পৰিৱেশ নাই। এক সুন্দৰ পৰিৱেশ গঢ় হৈ উঠিছে। মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ দিহা পৰামৰ্শ চৰকাৰীভাৱে ইয়াক কৃষক শ্বহীদ দিৱস উদযাপন কৰিবলৈ লোৱা হৈছিল। আমি দ্বিতীয়বাৰৰ বাবে এনেদৰে উদযাপন কৰিছোঁ আৰু সেই সময়ত তেখেতে যিখিনি এক কৰাৰ প্ৰতিশ্ৰুতি ৰাইজৰ আগত দাঙি ধৰিছিল সেইখিনি এতিয়া আজি আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিছে। মই তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বিভিন্ন সময়ত বিনন্দ শইকীয়া ডাঙৰীয়াই আমাৰ ওচৰলৈ গৈ থাকে যে কাম